সকলোলৈকে মই কাব্যনয়নীৰে জনালোঁ নমস্কাৰ। 2013 চনৰ 5 জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰচিত মোৰ কবিতা আগবঢ়ালোঁ আপোনালোকৰ বাবে। ধৰিত্ৰীৰ আৰ্তনাদ। বিনন্দীয়া ধৰিত্ৰীৰ প্ৰাকৃতিক শোভা ধ্বংস নকৰিবা। প্ৰকৃতিৰ জীৱন অতি মনোমোহা, কেৱল ধ্বংস নকৰিবা। বিশাল ধৰিত্ৰীৰ জীৱ শ্ৰেষ্ঠ মানৱে হত্যা কৰিছে, ভাবুকি দিছে এই বিনন্দীয়া ধৰিত্ৰীক। ফলত কি হৈছে কোনে ভাবিছে আজি? ধ্বংস ধ্বংস ধ্বংস, কেৱল ধ্বংস। চিৰ সেউজীয়া শস্য শ্যামলা বাৰী বৰণীয়া ধৰিত্ৰীৰ মৃত্যু অনিবাৰ্য। গছ কাটি হাবি গুচাই নগৰ সাজিছে। ফলত কি হৈছে? মৃত্যুৰ ক্ষণ গণিছে এই নিষ্ঠুৰ মানৱ প্ৰজাতিয়ে। যান্ত্ৰিক যুগত পৃথিৱীক যন্ত্ৰ সাজিছে, নিজেও হৈ পৰিছে একোটা যন্ত্ৰ। ধৰিত্ৰীৰ সেই নিৰ্মল বায়ুত আজি জলকীয়াৰ গুৰিৰে আবিৰ সানিছে। ধৰিত্ৰীয়ে এতিয়া মাথো আৰ্তনাদ কৰি কয়, নিঃসহায় মই, ৰক্ষা কৰা। কিন্তু এতিয়াও সময় আছে মানৱ, পথভ্ৰষ্ট নহবা। এই নিঃসহায় ধৰিত্ৰীক ৰক্ষা কৰা, প্ৰকৃতিক সুৰক্ষা দিয়া। সুৰক্ষা সুৰক্ষা সুৰক্ষা। ধন্যবাদ।